নমস্কাৰ পোনপ্ৰথমে আপোনালোকক এই ফাকুৱা মহোৎসৱৰ বহুত শুভেচ্ছা জনালো। এই আবিৰৰ ৰঙে আপোনালোকৰ মনবোৰ সুমধুৰ কৰি তোলক আৰু আপোনালোকৰ জীৱনৰ ৰঙীন বাৰ্তা হৈ পৰক। আজি আপোনালোকক কিছু তথ্য জনাব বিচাৰিছো ফাকুৱাৰ লগত সংগতি ৰাখি। সেই বিষয়বোৰ হৈছে ফাকুৱা কেতিয়া সৃষ্টি হ'ল, ফাকুৱা ক'ৰ পৰা আহিছে আৰু ফাকুৱা পৰম্পৰাগতভাৱে কেতিয়াৰ পৰা প্ৰচলন হ'ল, অসমত কেতিয়াৰ পৰা প্ৰচলন হ'ল, সেই সকলো কথা আপোনালোকক সৰলতাৰে বুজাবলৈ বিচাৰিছো। কিবা ভুল হৈ যাব পাৰে ভিডিঅ'টো, তাৰ বাবে প্ৰথমেই ক্ষমা প্ৰাৰ্থনা মাগিছো আপোনালোকক। আৰু মই আৰম্ভ কৰিব বিচাৰিছো। প্ৰথম আখ্যান মতে যেতিয়া প্ৰহ্লাদৰ দেউতাক হিৰণ্যকশিপুৱে প্ৰহ্লাদক মাৰিবৰ বাবে যেতিয়া তেওঁৰ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল, হোলিকাই সেই নিৰ্দেশ পালন কৰি প্ৰহ্লাদক নিজৰ শৰীৰৰ জুইয়ে ভস্মীভূত কৰিবলৈ নিজেই নিঃশেষ হৈ পৰিছিল। আৰু নিঃশেষ হোৱাৰ সময়ত সেই মৃত্যুৰ ক্ষণত প্ৰহ্লাদক ক্ষমা খুজিলে নিজৰ ভুল স্বীকাৰ কৰি। আৰু সেই প্ৰহ্লাদে বৰ দিলে যে হোলিকাৰ মৃত্যুৰ বছৰত অন্তত এবাৰ স্মৰণ কৰিব সকলোৱে। আৰু সেই অনুসৰি সেই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হ'ল। আৰু সেই কাৰণে কিছু ঠাইত ফাকুৱা উৎসৱৰ আগদিনা সেই হোলিকা অপশক্তি, যি হোলিকা অপশক্তি, সেই দাহ কৰা হয় হোলিকাক। সেই দিনৰে পৰা এই ফাকুৱা উৎসৱৰ আৰম্ভণি হয়। এতিয়া আহোঁ ফাকুৱা উৎসৱক কি নামেৰে জনা যায় বিভিন্ন প্ৰান্তত। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ যিহেতু পালন কৰা হয়। আৰু এটা কথা কওঁ, ফাকুৱা উৎসৱ চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। আৰু এই ফাকুৱা উৎসৱটো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনা যায়। তাৰ ভিতৰত দুটামান কৈছো। ফল্গু উৎসৱ, তাৰপিছত মদন উৎসৱ, তাৰপিছত বসন্ত উৎসৱ, এনেধৰণৰ নামেৰে বিভিন্ন জেগাত পালন কৰা হয় এই ফাকুৱা উৎসৱটো। আৰু অসমত বিশেষকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই ফাকুৱা উৎসৱ, আপোনালোকৰ নিশ্চয় কিছুমানে জানে আৰু কিছুমানে নেজানে। সেইকাৰণে জনাই দিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁও জিলাৰ বট্ৰদবা পাতেকীবৰী ধামত 21 বছৰ বয়সত এই ফাকুৱা উৎসৱৰ শুভাৰম্ভণি কৰে। আৰু তেতিয়াৰ পৰাই পৰম্পৰাগতভাৱে এই ফাকুৱা উৎসৱ পালন কৰি অহা হৈছে। আৰু দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত মথুৰা দাস বুঢ়া আটাই 1518 শকত এই ফাকুৱা উৎসৱৰ শুভাৰম্ভণি কৰে। আৰু তেতিয়াৰ পৰাই জাক-জমকতাৰে সেই বৰপেটা ধামত জাক-জমকতাৰে তেতিয়াৰ পৰা আনন্দ উল্লাসেৰে এই ফাকুৱা উৎসৱ পালন কৰি অহা হৈছে। আৰু বৰপেটা ধামত 3 পৰা 5 দিনলৈকে পতা হয়। আৰু প্ৰথম দিনটো গোন্ধ যাত্ৰা, দ্বিতীয় দিনটো ভৰদেউল, আৰু তাৰ পাছৰ দিনটো হুঁৱেৰী বোলা হয়। আৰু এই ফাকুৱা কেনেকৈ প্ৰস্তুত কৰে আৰু আগতে কেনেকৈ প্ৰস্তুত কৰিছিল, বৰ্তমান সময়ত কেনেকৈ কৰে, সেই কথা জনাব বিচাৰিছো। আগতে প্ৰাকৃতিকভাৱে যিবোৰ ফাকুগুৰি সৃষ্টি হৈছিল, এতিয়া কৃত্ৰিমতা দিন আহিল। এই কৃত্ৰিমতাই ফাকুগুৰি বৰ অপকাৰী, সেইটো সকলোৱে জ্ঞাত যে আগতে ফাকুগুৰিবোৰ মদাৰ, পলাশ, পুৰৈ শাকৰ গুটি, হালধি গুৰি ইত্যাদি প্ৰাকৃতিক দ্ৰব্যৰে প্ৰস্তুত কৰা হৈছিল। আৰু সেই ফাকুগুৰি ঘঁহিলে আমাৰ শৰীৰৰ ছালৰ যিবোৰ বেমাৰ সেইবোৰ নাইকিয়া হয়। আৰু লোকবিশ্বাস মতে আৰু পৰম্পৰাগতভাৱে চলি অহা কথা হৈছে যে বসন্ত ৰোগৰ পৰা সম্পূৰ্ণভাৱে সাৰি থাকিব পাৰি এই ফাকুগুৰি ঘঁহিলে, যিবোৰ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হয়। আৰু মাটিত পৰিলে উৰ্বৰতা বৃদ্ধি হয় মাটিৰ, সেইটো লোকবিশ্বাস আৰু পৰম্পৰাগতভাৱে চলি অহা কথা। ফাকুগুৰি বৰ্তমান সময়ত কৃত্ৰিমতাৰে প্ৰস্তুত কৰা হয়। কিছু প্ৰায়বিলাক কৃত্ৰিমতাৰে প্ৰস্তুত কৰা সেইবোৰ ঘঁহিলে আমাৰ অপকাৰী হয়। তথাপিও যিহেতু এটা পৰম্পৰাগত উৎসৱ, আমি ঘঁহিবই লাগিব, সেইটো কাৰণে এনেদৰে চলি আহিছে। সেই প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুগুৰি বৰ উপকাৰী, সেই কথা জনাব বিচাৰিছো। বিশেষকৈ ফাকুগুৰি গালে মুখে ঘঁহিলে বসন্ত ৰোগৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰি থাকিব পাৰি। আৰু
ছাল নিমজ হয় এনেকুৱা আজি এইখিনি কথাকে কলো আপোনালোকেও কিছু কথা জানে এই ফাকুৱাৰ লগত সংগতি ৰাখি সেই কথাবোৰ কমেন্ট যোগে জনাব মই যিখিনি জানো সেইখিনি আপোনালোকক কলো যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিব আগলৈ ধন্যবাদ